নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ এই ইউটিউব চেনেললৈ। আজি মই এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক হেল্থ ইঞ্চুৰেঞ্চ মানে কি আৰু হেল্থ ইঞ্চুৰেঞ্চ কৰিলে আপোনালোকৰ কি প্ৰফিট হয়, কি সুবিধা হয় আৰু কোনটো কোম্পানীয়ে হেল্থ ইঞ্চুৰেঞ্চ কৰিলে আপোনালোকৰ কাৰণে বেছি বেনিফিট হ'ব, এই সকলোখিনি মই আপোনালোকৰ লগত আজি এইটো ভিডিঅ'ত আলোচনা কৰিম। চ' মই ভাবোঁ আপোনালোকে ভিডিঅ'টো চাই পেলাই খুব ভাল পাব আৰু ভিডিঅ'টো লাষ্টলৈকে চাব বুলি মই আশা ৰাখিছোঁ। লাষ্টৰ ফালে মই 5টা কোম্পানীৰ নাম কৈছোঁ, সেই 5টা কোম্পানীৰ ভিতৰত আপোনালোকে যিকোনো এখন বা যিকোনো এটা কোম্পানীৰ হেল্থ ইঞ্চুৰেঞ্চ কৰিলে মানে আপোনালোকৰ কাৰণে বেছি বেনিফিচিয়েল হ'ব মানে। চ' মই সেইখিনিও কৈ দিছোঁ 5টা কোম্পানীৰ নাম। চ' আপোনালোকে মই ভাবিছোঁ ভিডিঅ'টো লাষ্টলৈকে চাব বুলি, আৰু যদি চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু যদি ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো লাইক এটা কৰি দিব। এতিয়া ফাৰ্ষ্টতে আমি হেল্থ ইঞ্চুৰেঞ্চ বুলি ক'লে জানিব লাগিব হেল্থ ইঞ্চুৰেঞ্চ মানে কি। চ' হেল্থ ইঞ্চুৰেঞ্চ মানে এনেকুৱা ধৰণৰ কথা। এতিয়া আপোনালোকে যদি ধৰি লওক নতুনকৈ গাড়ী এখন আনিছে, গাড়ীখন আনোতে কি হয়, গাড়ীখন আনোতে কাৰ ইঞ্চুৰেঞ্চ কৰা হয় মানে। চ' গাড়ীখনৰ কাৰণে ইঞ্চুৰেঞ্চ কৰা হয় যাতে ক'ৰবাত এক্সিডেণ্ট হ'লে মানে আৰু ক'ৰবাত যদি কিবা এটা বেয়া হ'লে মানে গাড়ীখনৰ মানে ক্লেইম কৰিব পাৰি মানে। যিখিনি খৰচা হ'ব সেইখিনি খৰচাখিনি আপোনালোকে এই ইঞ্চুৰেঞ্চৰ জৰিয়তে আপোনালোকে সেইখিনি মানে নিদিয়াকৈ, খৰচাটো নিদিয়াকৈ তেওঁলোকে নিজেই মানে ক্লেইম কৰি দিব মানে, পইচাটো ঘূৰাই পোৱাৰ নিচিনা বা গাড়ীখন ঠিক কৰি দিয়াৰ নিচিনা হয়। ঠিক একেদৰে আমি হেল্থ ইঞ্চুৰেঞ্চ বুলি ক'লে আমি কি বুজিম, যে আমাৰ যেতিয়া বেমাৰ আজাৰ হ'ব, কাৰোবাৰ হয়তো ঘপককৈ কিবা এটা হৈ যাব পাৰে, আকস্মিককৈ ক'ৰবাত এক্সিডেণ্ট হৈ যাব পাৰে, কাৰোবাৰ কিবা এটা বেমাৰ হ'ব পাৰে। চ' এই বেমাৰ আজাৰবিলাক হওঁতে যিখিনি খৰচা হ'ব সেই খৰচাখিনি মানে কি হয়, যেতিয়া ইঞ্চুৰেঞ্চ কৰি থোৱা থাকে তেতিয়া সেই কোম্পানীটোৱে যিমান টকা খৰচা হয় খৰচাখিনি কোম্পানীয়ে নিজে মানে আপোনালোকক যিটো হস্পিটেলত খৰচাখিনি লয় সেই হস্পিটেলত দি দিব। আপোনালোকে 1 টকা এটা দিব নালাগে। 1 টকা এটা নিদিয়াকৈ কোম্পানীয়ে সকলোখিনি যিমান খৰচা হয় খৰচাখিনি কোম্পানীয়ে নিজে দি দিব। এতিয়া ফাৰ্ষ্টতে আমি সেই কোম্পানীখিনিৰ বিষয়ে জানি ল'ব লাগিব। কোম্পানীৰ মানে বহুতকেইটা কোম্পানী আছে। চ' বহুতকেইটা কোম্পানী নিজৰ কিছুমান প্ৰফিট বা কিছুমান সুবিধা আছে নিজৰ। চ' কোনটো কোম্পানী ল'লে ভাল সেইটো আপোনালোকক মই অকণমান দেৰিকৈ কৈ আছোঁ ভিডিঅ'টো শেষত। চ' এতিয়া ফাৰ্ষ্টতে আমি জানি ল'ব লাগিব হেল্থ ইঞ্চুৰেঞ্চ বুলি ক'লে আমি প্ৰিমিয়াম বুলি জানি ল'ব। প্ৰিমিয়াম মানে কি সেইটো জানি ল'ব লাগিব। চ' প্ৰিমিয়াম মানে কি হয়, চ' প্ৰিমিয়াম মানে কি, আপোনালোকে ধৰি লওক এটা কোম্পানীৰ হেল্থ ইঞ্চুৰেঞ্চ কিনিলে, সেই ধৰি লওক আপোনালোকে 5 লাখ টকীয়া বা 3 লাখ টকীয়া হেল্থ ইঞ্চুৰেঞ্চ এটা লৈ কোনোবা এটা কোম্পানীৰ পৰা। ত' প্ৰিমিয়াম মানে কি, আপোনালোকে সেই কোম্পানীটোৰ পৰা যেনিবা 5 লাখ টকা আপোনালোকে লৈ ল'লে, তেতিয়া আপোনালোকে বছৰি 6,000 টকাকৈ মানে কোম্পানী দি থাকিব লাগিব। তো সেই 6,000 টকাটো কি হৈ যাব, সেই 5 লাখ টকীয়া কোম্পানীটোৰ কাৰণে বা ইঞ্চুৰেঞ্চটোৰ কাৰণে প্ৰিমিয়াম বুলি কোৱা হ'ব। চ' বুজি পালে নিশ্চয় আপোনালোকে, যে কোনোবা এটা কোম্পানীৰ পৰা আপোনালোকে ইঞ্চুৰেঞ্চ এটা কিনিছে, সেই ইঞ্চুৰেঞ্চটো কিনাৰ বিনিময়ত আপোনালোকে প্ৰতি বছৰে কোম্পানীটোক আপোনালোকে যিমান টকা দি থাকিব লাগে সেই টকাটোকে কি বুলি কোৱা হ'ব, প্ৰিমিয়াম বুলি কোৱা হ'ব। এই প্ৰিমিয়াম টকাটো আপোনালোকৰ মানে সকলো কাৰণে বেলেগ ধৰণৰ হয়, চবৰ কাৰণে একেই নহয়। চ' আপোনালোকে যদি ডেকা, আপোনালোকে যদি য়ং, বয়সটো যদি কম আছে, আপোনালোকৰ যদি 18 পৰা যেনিবা আপোনালোকৰ 30ৰ ভিতৰত আছে, তেতিয়াহ'লে আপোনালোকৰ এই যিটো প্ৰিমিয়াম বুলি কয় প্ৰিমিয়ামটো আপোনালোকে কমকৈ দিব লাগিব। কিন্তু যদি আপোনালোকৰ বয়স যেনিবা বাঢ়ি গৈছে 30+ বা যেনিবা 30তকৈ ওপৰত গুচি গৈছে, তেতিয়া প্ৰিমিয়ামটো আপোনালোকৰ বেছিকৈ দিব লগা হয় মানে। চ' আপোনালোকে কেছটো জানি ল'ব। আৰু মানে যাৰ যেনিবা ধৰি লওক কাৰোবাৰ অলৰেডি বেমাৰ হৈ আছে, কাৰোবাৰ যেনিবা চুগাৰ আছে, কাৰোবাৰ যেনিবা কিবা এটা বেমাৰ আছে, চ' তেনেকুৱা বেমাৰ থকাবিলাকো মানে কি প্ৰিমিয়ামটো অলপমান বেছিকৈ দিব লগা হয়। এই ডেকাসকলৰ প্ৰিমিয়ামটো কেলৈ কমকৈ দিব লগা হয়, চ' আমি জানো যে ডেকা হৈ থাকিলে কি হয়, বেমাৰ আজাৰ কমকৈ হয়। চ' তাৰ কাৰণে কি হয়, প্ৰিমিয়ামটো মানে কমকৈ দিব লগা হয়। কিন্তু যেতিয়া বয়সটো বাঢ়ি আহে তেতিয়া বেমাৰ আজাৰবিলাকো বাঢ়ি আহে আৰু এতিয়া খৰচাবিলাকো বাঢ়ি আছে, তাৰ কাৰণে প্ৰিমিয়ামটো বেছিকৈ দিব লগা হয়। তো আপোনালোকে নিশ্চয় বুজি পালে প্ৰিমিয়ামটো মানে কি। এতিয়া আপোনালোকক মই সুবিধাখিনি কওঁ, যেতিয়া হেল্থ ইঞ্চুৰেঞ্চ এটা কৰি থৈ দিয়ে, হেল্থ ইঞ্চুৰেঞ্চ কৰি থওঁতে আপোনালোকৰ কি সুবিধা হ'ব পাৰে। ফাৰ্ষ্ট আপোনালোকক কেছলেছ হস্পিটেলাইজেশ্যন বুলি কোৱা হয়। কেছলেছ হস্পিটেলাইজেশ্যন মানে কি, আপোনালোকে যেতিয়া বেমাৰ হ'ল, কোনোবা এখন হস্পিটেলত আপোনালোকে মানে ধৰি লওক হস্পিটেলত এডমিট হৈ গুচি গ'ল, এডমিট হোৱাৰ পিছত আপোনালোকে যিখিনি পইচা দিব লগা হয়, যেনিবা 3 লাখ টকা খৰচা হৈ গুচি গ'ল, 3 লাখ টকা খৰচা হৈ গ'লে হস্পিটেলত যিখিনি পইচা দিব লাগে সেইখিনি ইঞ্চুৰেঞ্চ কোম্পানীয়ে মানে নিজে দি দিব। আপোনালোকে 1 টকা এটা নিজৰ হাতেৰে দিব নালাগে। সেইটো কেছলেছ হস্পিটেলাইজেশ্যন বুলি কোৱা হয়। চ' কোম্পানীটো আপোনালোকক যিখিনি হস্পিটেলত আপোনালোকৰ মানে কি ভৰ্তি হৈছিলে বা যিটো হস্পিটেলত আপোনালোকে ট্ৰিটমেণ্ট হৈছিলে, চ' গোটেই টকাখিনি ক'ত দি দিব, হস্পিটেল কোম্পানীটোৱে নিজে দি দিব। আপোনালোকে 1 টকা দিব নালাগে। এইটো মানে হেল্থ ইঞ্চুৰেঞ্চ কৰিলে আপোনালোকৰ প্ৰফিট হ'ব। নেক্সট আপোনালোকৰ প্ৰি পষ্ট আৰু মেডিকেল বা প্ৰি পষ্ট যিখিনি খৰচা হয়, তাৰমানে কি আপোনালোকৰ বেমাৰটো হোৱাৰ আগতে আপোনালোকে যেনিবা বেমাৰ হৈ থকাৰ সময়তে ঘৰতে যেনিবা চিকিৎসা কৰিলে, ঘৰতে যেনিবা আপোনালোকে ডক্টৰ মাতি আনিলে, চেকআপ কৰিলে ঘৰত যেনিবা, সেইখিনি খৰচাও তেওঁলোকে মানে কভাৰ কৰে মানে। ইঞ্চুৰেঞ্চ যদি কৰি থোৱা থাকে, আপোনালোকৰ ঘৰত যিখিনি চাওঁতে, বেজী মাৰোঁতে, কিবা এটা ট্ৰিটমেণ্ট কৰোঁতে, চেকআপ কৰোঁতে যিখিনি পইচা হয়, ঘৰৰ পইচাখিনিও তেওঁলোকে মানে কভাৰ কৰিব যদি ইঞ্চুৰেঞ্চ কৰি থোৱা থাকে। তেনেকৈ বেমাৰ পাছতো আপোনালোকে ঘৰত ট্ৰিটমেণ্ট লৈ থাকিব লাগে কিছুমান বেমাৰবিলাকত, সেইবিলাকৰ পইচাও তেওঁলোকে কভাৰ কৰে। আৰু কিছুমানৰ কি হয়, এনুৱেল হেল্থ চেকআপৰ কাৰণেও সুবিধা দিয়ে কিছুমান কোম্পানীয়ে। তো আপোনালোকে যদি বছৰেকত কোনোবা এটা নিজৰ মানে স্বাস্থ্য যদি চেকআপ যদি ডক্টৰৰ ওচৰত গৈ পেলাই কৰাই থাকে, চ' সেইখিনি পইচাও মানে কোম্পানীয়ে আপোনালোকক ক্লেইম কৰে মানে, ইঞ্চুৰেঞ্চত আপোনালোকৰ সেইখিনি দি দিয়ে মানে। তাৰপৰা আপোনালোকৰ এটা বেনিফিচিয়েল কথাটো হৈছে যিখিনি টকা, সেই টকাখিনি আপোনালোকৰ টেক্স দিব নালাগে মানে চৰকাৰক। যেতিয়া আপোনালোকে নৰ্মেলি আপোনালোকৰ নিজৰ পইচা যেতিয়া ট্ৰিটমেণ্ট কৰিব লগা হয়, তেতিয়াহ'লে আপোনাৰ টেক্স দিব লগা হয়। কিন্তু যেতিয়া ইঞ্চুৰেঞ্চৰ সহায়ত আপোনালোকে পইচাখিনি দিব লগা হয়, তেতিয়া টেক্স ফ্ৰী হয় মানে, টেক্স দিব নালাগে। তেওঁলোকে যি কৰে কৰিব, আপোনালোকে জাষ্ট বেমাৰটো ঠিক কৰি ল'লেই হ'ল মানে। পইচা যিমানখিনি খৰচ আছে তেওঁলোকে ওপৰৰ পৰা সেইটো মানে দি দিব, কোনো মানে মতলব নাই। আপোনালোকে সুবিধাখিনি বুজি পালে নিশ্চয়।
এটা সুবিধাখিনি বুজি পোৱাৰ পিছত আপোনালোকে যেতিয়া কোম্পানী এটা নিজে বাছি ল'ব কোনটো কোম্পানীৰ পৰা হেল্থ ইঞ্চুৰেঞ্চটো কৰিম বুলি আপোনালোকে যেতিয়া বাছি ল'ব তাৰ কাৰণে আপোনালোকে বহুতকেইটা কথা মন কৰিব লগা আছে মই যিখিনি কোম্পানীখিনি কথা ক'ম 5টা কোম্পানী মই ভালকৈ বাছি থৈছোঁ সেই 5টা কোম্পানীৰ ভিতৰত আপোনালোকে নিজৰ ইচ্ছামতে ল'ব পাৰিব নহয়তো আপোনালোকে বেলেগ কোম্পানী এটা ল'ব পাৰিব কিন্তু কোম্পানীটো লোৱাৰ আগতে আপোনালোকে কিছুমান পইণ্ট আপোনালোকে বাছি ল'ব লাগিব সেই পইণ্টখিনি আপোনালোকে চাব লাগিব এই পইণ্টখিনি যে সেই কোম্পানীটো আছে নাই চ' পইণ্টখিনিৰ ভিতৰত আপোনালোকে ফাৰ্ষ্টতে চাব লাগিব যে যিটো ক্লেইম যিটো পাৰ্চেণ্টেজ হয় ক্লেইম পাৰ্চেণ্টেজটো কিমান সেইটো মই ভাবোঁ 95%তকৈ অলপ বেছি হ'ব লাগে ক্লেইম পাৰ্চেণ্টেজটো ক্লেইম মানে কি কিছুমানৰ এতিয়া ধৰি লওক মই 6,000 টকাকৈ মাহিলী দি আছোঁ 6,000 টকাকৈ মই বছৰি দি আছোঁ কিন্তু যেতিয়া মোৰ বেমাৰ হোৱাৰ টাইমত মানে মই ক্লেইম কৰিছোঁ পইচাটো মই বিচাৰিছোঁ যে ইঞ্চুৰেঞ্চৰ পৰা মই পইচাটো বিচাৰিছোঁ যে আপোনালোকে পইচাটো দি দিয়ক মই ইমান খৰচা কৰিলোঁ কিন্তু কিছুমান কোম্পানী কি কয় পইচাই নিদিয়ে আপোনালোকক হস্পিটেলক অথৰিটিক পইচাই নিদিয়ে আপোনালোকে পইচা কাটিয়ে নিদিয়ে সেইটো কোৱা হয় ক্লেইম নকৰা চ' ক্লেইম নকৰা মানে পাৰ্চেণ্টেজ ক্লেইম কৰা পাৰ্চেণ্টেজটো 95ৰ ওপৰত হ'ব লাগে মানে 100টা মানুহে যদি পইচা খোজে তেতিয়াহ'লে 95টা মানুহে পাব লাগে তেনেকুৱা ধৰণৰ কথা হয় মানে 95%তকৈ বেছি হ'ব লাগে সেইটো আপোনালোকে মনত ৰাখিব যিটো কোম্পানীত আপোনালোকে ইঞ্চুৰেঞ্চ কৰায় সেই ইঞ্চুৰেঞ্চৰ ক্লেইম যিটো সেটেলমেণ্ট সেইটো আপোনালোকে 95%তকৈ বেছি হয় নে সেইটো চাই ল'ব নেক্সট আপোনালোকৰ যিটো নেটৱৰ্ক হস্পিটেল বুলি কোৱা হয় চ' নেটৱৰ্ক হস্পিটেল মানে কি যেনিবা মই এটা কোম্পানীৰ পৰা ইঞ্চুৰেঞ্চটো ল'লোঁ সেই কোম্পানীটোৰ আণ্ডাৰত কেইটা হস্পিটেল নেটৱৰ্ক মানে লিংক হৈ আছে মানে আপোনালোকৰ ঘৰৰ ওচৰত যিটো হস্পিটেল আছে সেই হস্পিটেলটো সেই কোম্পানীটোৰ আণ্ডাৰত বা কোম্পানীটোৰ লগত লিংক হৈ আছে নে সেইটো চাই ল'ব কাৰণ কি হয় যেতিয়া আপোনালোকে কোম্পানীৰ পৰা ইঞ্চুৰেঞ্চটো ল'লে কিন্তু সেই ইঞ্চুৰেঞ্চটো লোৱাৰ পিছত আপোনালোকে যেনিবা কোনোবা এটা হস্পিটেলত যাব লগা হওঁতে কি হয় যিটো খৰচা আছে সেই খৰচাটো মানে কোম্পানীৰ লগত লিংকেই নহয় তো কোম্পানীটোৱে কেনেকৈ মানে আপোনাক মানে সেই ইঞ্চুৰেঞ্চৰ পইচাটো দিব পাৰিব চ' চব কোম্পানীয়ে বেলেগ নিৰ্দিষ্ট কিছুমান হস্পিটেলৰ সংখ্যা আছে ইমানকেইটা হস্পিটেলৰ লগতে সিহঁতৰ লিংক থাকে মানে চবৰে মই সেইখিনি পাছত কৈ আছোঁ আপোনালোকে বুজি পাব নিশ্চয় এতিয়া মই আপোনালোকক ক'লোঁ আৰু এটা আপোনালোকে মনত ৰাখিব লাগিব যে প্ৰিমিয়াম যিটো হয় প্ৰিমিয়ামটো মানে অলপ সস্তা ল'বলৈ যত্ন কৰিব কিন্তু আপোনালোকে এইটো নাভাবিব যে সস্তা হ'লেই যে সেই প্ৰিমিয়ামটো বা সেই কোম্পানীটো ভাল হয় তো কিছুমান প্ৰিমিয়াম দামী হ'লেও সিহঁতৰ সুবিধাও বেছি হয় কিন্তু কিছুমান সস্তাতে মানে আপোনালোকৰ সুবিধাটো বেছি দিয়ে কিছুমান কোম্পানী চ' সেইটো প্ৰিমিয়ামটো আপোনালোকে চাই ল'ব প্ৰিমিয়াম মানে যিটো মই অলৰেডি ক'লোঁ বছৰেকি যিটো পইচা দিব লাগে সেইটো আপোনালোকে চাই ল'ব নিজে নেক্সট আপোনালোকৰ যিখিনি আপোনালোকৰ এতিয়া ধৰি লওক মই ফাৰ্ষ্টতে কোম্পানীখিনি এটা এটাকৈ কৈ যাম চ' ফাৰ্ষ্ট কোম্পানীৰ নাম হৈছে আপোনালোকৰ এইটো ষ্টাৰ হেল্থ এণ্ড এলাইন্ড ইঞ্চুৰেঞ্চ বুলি কোৱা হয় চ' এইটো কোম্পানী আপোনালোকৰ কাৰণে বেছি ইম্পৰ্টেণ্ট হয় চ' এক নম্বৰ এইটো মই এইকাৰণে ৰাখিছোঁ ইয়াৰ কিছুমান সুবিধা আছে সুবিধাখিনি আপোনালোকক মই গাই দিছোঁ এইটো ষ্টাৰ হেল্থ এণ্ড এলাইন্ড ইঞ্চুৰেঞ্চ বুলি কয় মই আপোনালোকক স্ক্ৰীণত দেখাই দিছোঁ সিহঁতৰ লগোটো তো সিহঁতৰ প্ৰায় 14,000 মানে মেডিকেলৰ লগত হস্পিটেলৰ লগত লিংক আছে মানে 14,000 মেডিকেলৰ লগত লিংক আছে চ' যাতে আপোনালোকে সেই 14,000 মেডিকেলৰ ভিতৰত আপোনালোকে কোনোবা এখন মেডিকেলত যদি ভৰ্তি হয় যিমানখিনি খৰচা হ'ব খৰচাখিনি সেই কোম্পানীটোৱে মানে ভৰি দিব চ' ইয়াৰ যিটো ছেটেলমেণ্ট ৰেচিঅ'টো ইয়াৰ হৈছে 98% ছেটেলমেণ্ট ৰেচিঅ'টো মই অলৰেডি কৈছোঁ আপোনালোকৰ 95%তকৈ বেছি হ'ব লাগে চ' ইয়াৰ ছেটেলমেণ্ট ৰেচিঅ'টো 98% হয় ইয়াক কিন্তু প্ৰিমিয়ামটো অকণমান বেছি হয় প্ৰিমিয়াম মানে আপোনালোকে বছৰেকীয়া যিটো পইচা দিব লাগে বছৰেকীয়া সেইটো পইচাটো অলপ বেছি হয় কিন্তু বেছি হ'লেও ইয়াৰ সুবিধাটোও বেছি হয় আৰু ইয়াৰ 98% যিহেতু ক্লেইম ৰেচিঅ'টো হয় চ' ছেটেলমেণ্ট ৰেচিঅ'টো 98% হয় সেইকাৰণে এই কোম্পানীটো আপোনালোকে ল'ব পাৰিব নেক্সট আপোনালোকৰ HDFC এটা থাকে HDFC ERGO বুলি থাকে চ' এইটো ইঞ্চুৰেঞ্চটো আপোনালোকে কৰিব পাৰে এইটো ইঞ্চুৰেঞ্চৰ সুবিধাটো কি এইটো ইঞ্চুৰেঞ্চ ফাৰ্ষ্ট ক্লেইম হয় মানে চ' ধৰি লওক আপোনালোকে আজিয়ে ক'লে যে মোৰ কোম্পানীক যেনিবা আপোনালোকে আজিয়ে ক্লেইম কৰিলে যে মোৰ বেমাৰ হ'ল আপোনালোকে ইমান টকা মানে ভৰিব লাগে চ' কোম্পানীয়ে কি হয় বেছি টাইম নলগায় মানে আপোনালোকক খুব এদিনৰ দুদিনৰ ভিতৰত আপোনালোকৰ যিখিনি টকা হস্পিটেলত দিব লগা আছে সেই টকাখিনি তেওঁলোকে নিজে দি দিয়ে মানে কিছুমান কোম্পানী কি হয় বহুত টাইম লাগি যায় 2 দিন 3 দিন 4 দিন 5 দিন এনেকুৱা লাগি যায় কোম্পানীয়ে মানে সেই পইচাটো ক্লেইম কৰিবৰ কাৰণে কিন্তু HDFCৰ যিটো ইঞ্চুৰেঞ্চ হেল্থ ইঞ্চুৰেঞ্চ আছে চ' এইটো হেল্থ ইঞ্চুৰেঞ্চৰ জৰিয়তে আপোনালোকৰ কি হ'ব যিখিনি পইচা ঘূৰাই দিব লগা হয় সেইখিনি খুব অতি কম সময়ৰ ভিতৰতে মানে ঘূৰাই দিয়ে তাৰপৰা সিহঁতৰ প্ৰায় 13,000 হস্পিটেলৰ লগত লিংক আছে তাৰপৰা সিহঁতৰ অনলাইন এপ্ৰুভেল হয় এইটো HDFC অনলাইন মানে কি আপোনালোকে কাগজ কলম লৈ পেলাই অফিচে দৌৰি ফুৰিব নালাগে HDFC যদি আপোনালোকে ইঞ্চুৰেঞ্চ কৰি দিলে হয় তেতিয়াহ'লে কাগজ কলমৰ কোনো দৰকাৰ নাই আপোনালোকে অনলাইনৰ জৰিয়তে গোটেই ক্লেইম কৰিব পাৰিব গোটেই পইচাটো আপোনালোকে ক্লেইম কৰিব পাৰিব চ' এইখিনি HDFCৰ সুবিধাখিনি আছিলে তাৰপৰা আৰু নিভা বুলি কয় NIVA সেইটো NIVA যিটো ইঞ্চুৰেঞ্চ আছে সেইটো ইঞ্চুৰেঞ্চো আপোনালোকে কৰিব পাৰে যদি মন যায় চ' এইটো ইঞ্চুৰেঞ্চৰ কি সুবিধা আছে এইটো ইঞ্চুৰেঞ্চৰ সুবিধাখিনি হৈছে ফ্ৰী আনলিমিটেড আপোনাৰ ৰিনিউৱেল কৰিব পাৰি মানে আপোনালোকৰ ফ্ৰী আনলিমিটেড ৰিনিউৱেল মানে ধৰি লওক আপোনালোকৰ ৰিষ্ট'ৰ যিটো কৰিব পাৰি তাৰমানে আপোনালোকক মই কথাটো বুজাই দিছোঁ দেই ৰিষ্ট'ৰ যিটো মানি হয় ৰিষ্ট'ৰ মানি মানে কি ধৰি লওক আপোনালোকৰ 5 লাখ টকীয়া এটা আপোনালোকে ইঞ্চুৰেঞ্চ এটা লৈ ল'লে 5 লাখ টকা ইঞ্চুৰেঞ্চটো লৈ লওঁতে আপোনালোকে এটা বছৰ যেনিবা আপোনালোকে দুবাৰ বেমাৰত পৰিলে প্ৰথম বছৰ যেতিয়া প্ৰথমবাৰ বেমাৰ পৰিলে প্ৰথমবাৰ বেমাৰ পৰোঁতে আপোনালোকৰ 5 লাখৰ ভিতৰত আপোনালোকে যেনিবা 3 লাখ টকা খৰচা কৰিলে তেতিয়া নেক্সট আকৌ সেই বছৰতে আপোনালোকে যেনিবা ছেকেণ্ড এটা বেমাৰ পৰি গ'ল ছেকেণ্ড বেমাৰটো আপোনালোকৰ
সেই যিটো 3 লাখ টকা খৰচা কৰিলে নহয় বাকী কিমান টকা থাকি গ'ল 5 লাখৰ 2 লাখ টকা থাকি গ'ল সেই 2 লাখৰ পৰা কাটিব নে আকৌ সেই 2 লাখটো গৈ পেলাই আকৌ 5 লাখ টকা নিচিনা হৈ গৈছে কাৰণ আপোনালোকে কিনোতেতো 5 লাখ টকা কিনিছিলে চ' এইটো কয় ৰিষ্ট'ৰ মানি বুলি কোৱা হয় চ' কিছুমান কোম্পানী কি হয় আপোনালোকে যেনিবা 5 লাখ টকা ইঞ্চুৰেঞ্চ লৈছিলে তাৰে যেনিবা 3 লাখ টকা প্ৰথমটো বেমাৰ খৰচা কৰিলে কিন্তু নেক্সটটো বেমাৰ যেতিয়া পৰিব তেতিয়াহ'লে সিহঁতে কি কৰিব বাকী যিটো 2 লাখ টকা ৰৈ গুচি গ'ল সেই 2 লাখ টকাটোৰ সুবিধা অনুযায়ীহে মানে তেওঁলোকে আপোনালোকৰ ৰুম ৰেণ্ট বুলি কোৱা হয় চ' সেই ৰুম ৰেণ্ট দিব আপোনালোকৰ ICU ভৰাওঁতে যিখিনি পইচা দিব লাগে সেই ICUটো 2% দিয়া হয় আৰু ৰুম ৰেণ্টবিলাকক 1% দিয়া হয় সেই ধৰি লওক আপোনালোকে 5 লাখ যেনিবা ইঞ্চুৰেঞ্চটো লয় 5 লাখটো ল'লে তাৰ 1% ল'লে 5,000 টকা আপোনালোকে সেই ৰুম ৰেণ্টটো দিব লগা হয় মানে চ' সেই 2 লাখৰ অনুযায়ীহে কিছুমানত দিয়া হয় কিন্তু কিছুমানৰ আৰু এটা নিভা যিটো NIVA নিভা যিটো ইঞ্চুৰেঞ্চ আছে এইটো ইঞ্চুৰেঞ্চ কি কয় 5 লাখ টকা যেনিবা আছিলে আপোনালোকে তাৰে যেনিবা 3 লাখ টকা কি কৰিলে আপোনালোকে খৰচা কৰি দিলে প্ৰথমটো বেমাৰ নেক্সটটো বেমাৰ আহিব আকৌ 5 লাখ টকা হৈ গৈছিলে মানে 5 লাখ টকা অনুযায়ী আপোনালোকক সেইটো ৰেচিঅ' অনুযায়ী আপোনালোকক সুবিধাখিনি দিয়া হয় চ' এইটো নিভাৰ কাৰণে বেছি সুবিধাজনক হয় তাৰপৰা ইয়াৰ প্ৰায় আপোনালোকৰ 3,000তকৈও বেছি 9,000তকৈও বেছি ইয়াৰ হস্পিটেলৰ লগত লিংক আছে 9,000তকৈ বেছি লিংক আছে হস্পিটেলৰ লগত চ' এইটো আপোনালোকে গম পাব তাৰপিছত নেক্সট 4 নম্বৰত আছে IC সেনেকুৱা ধৰণৰ এটা ইঞ্চুৰেঞ্চ আছে চ' এই ইঞ্চুৰেঞ্চটো আপোনালোকে চাব পাৰিব ICIC যিটো ইঞ্চুৰেঞ্চ আছে সেইটো ইঞ্চুৰেঞ্চ চাব লাগিব ইয়াৰ কি হয় আপোনালোকৰ ফ্ৰী এনুৱেল চেকআপ হয় মানে ধৰি লওক আপোনালোকৰ বছৰেকৰ প্ৰতি যিটো চেকআপ কৰিব লগা হয় মেডিকেল চেকআপ সেইটো ফ্ৰীকৈ দিয়া হয় মানে সিহঁতৰ ফালৰ পৰা তাৰপৰা সিহঁতৰ ইজিকৈ এপ আছে এপৰ জৰিয়তে আপোনালোকে যিখিনি ক্লেইম কৰিব লগা সেইখিনি এপৰ জৰিয়তে মানে সুবিধা কৰি দিয়া হয় মানে এপৰ জৰিয়তে আপোনালোকে চব ক্লেইম বা ডকুমেণ্টছ ভেৰিফাই এপ্ৰুভেল কৰিব পৰা যায় মানে তাৰপৰা যিখিনি ICU খৰচা হয় ICU খৰচাখিনি আপোনালোকৰ মানে আনলিমিটেড হয় মানে এম্বুলেঞ্চৰ যিখিনি কভাৰ আছে এম্বুলেঞ্চৰ যিখিনি মানে এম্বুলেঞ্চৰ জৰিয়তে আপোনালোকৰ হস্পিটেলত যেনিবা লৈ গ'ল এম্বুলেঞ্চৰ যিখিনি খৰচা পাতি আছিলে খৰচা পাতিটো মানে কোম্পানীয়ে আপোনালোকৰ ICIC যিখিনি কোম্পানী আছে কোম্পানীয়ে আপোনালোকক কভাৰ কৰিব নেক্সট সিহঁতৰ আছে 12,000টো বেছি মানে হস্পিটেলৰ লগত সিহঁতৰ লিংক আছে সেইটো আপোনালোকে চাই ল'ব পাৰিব তো নেক্সট আৰু এটা 5 নম্বৰটো কৈ দিছোঁ মই কেয়াৰ হেল্থ ইঞ্চুৰেঞ্চ কোম্পানী বুলি কোৱা হয় তো কেয়াৰ হেল্থ ইঞ্চুৰেঞ্চ কোম্পানীৰ সুবিধাসমূহ হৈছে প্ৰি এক্সিষ্টিং ডাইজিছ কভাৰ এতিয়া চাওক কিছুমান ইঞ্চুৰেঞ্চৰ কোম্পানীয়ে কি কৰে ধৰি লওক আপোনালোকৰ আগতে বেমাৰ হৈ আছে আপোনালোকে ইঞ্চুৰেঞ্চটো কিনা আগতে যেনিবা বেমাৰ হৈ আছে সেই আগৰ যিখিনি বেমাৰ তাৰ খৰচা পাতিও মানে কি হয় এই ইঞ্চুৰেঞ্চত লোৱা হয় মানে চ' কিছুমান ইঞ্চুৰেঞ্চত নলয় কিছুমান ইঞ্চুৰেঞ্চত আপোনালোকৰ আগৰ যিখিনি বেমাৰ আছে আপোনালোকৰ চুগাৰ বেমাৰ আছে ডায়েবেটিছ আছে এইখিনি খৰচা কিন্তু নলয় যেতিয়াৰ পৰা আপোনালোকে সেই ইঞ্চুৰেঞ্চটো কিনিলে তাৰ এবছৰ পাছতহে মানে সেই এবছৰ যিটো ৰেঞ্জত যিখিনি বেমাৰ আছে সেইখিনি খৰচাটোৱে লোৱা হয় সেইটো বেলেগ কথা এইটোত কি হয় যিটো কেয়াৰ হেল্থ ইঞ্চুৰেঞ্চ বুলি কোৱা হয় এইটো আপোনালোকৰ যেনিবা আগতে বেমাৰ এটা হৈ আছে যেনিবা চুগাৰ আছে আপোনালোকৰ ডায়েবেটিছ আছে সেই বেমাৰৰ খৰচাখিনি ইয়াত মানে কভাৰ কৰা হয় ইহঁতৰ প্ৰায় 11,000তকৈও বেছি হস্পিটেলৰ লগত লিংকিং আছে চ' 11,000টো কম নহয় চ' 11,000 লিংকিং আছে আৰু বাজেটটো সিহঁতৰ প্ৰিমিয়াম বাজেট হয় চ' তাৰমানে কি আপোনালোকে প্ৰিমিয়ামটো আপোনালোকক কমকৈ দিলেও হয় মানে বেছি হাই লেভেলৰ প্ৰিমিয়াম নহয় আপোনালোকৰ প্ৰিমিয়ামটো মানে কম হয় চ' প্ৰিমিয়ামটো আপোনালোকে নিজে চাই ল'ব পাৰিব আপোনালোকৰ এইজ অনুসৰি সেইটো বেলেগ এটা কেলকুলেশ্যন হ'ব পাৰিব চ' সেইটো বেলেগ কথা এটা প্ৰিমিয়ামটো মানে কম হয় নেক্সট আপোনালোকৰ লং টাৰ্মৰ কাৰণে এইটো মানে বেছি ভাল হয় লং টাৰ্ম মানে আপোনালোকে বহুত বছৰৰ কাৰণে যদি থাকে তেতিয়াহ'লে ইঞ্চুৰেঞ্চটো বেছি আপোনালোকৰ কাৰণে সুবিধা হয় চ' মই ভাবোঁ আপোনালোকক গোটেই মই হেল্থ ইঞ্চুৰেঞ্চৰ লগত জড়িত কথাখিনি বুজাই দিলোঁ কেনেকৈ আপোনালোকে হেল্থ ইঞ্চুৰেঞ্চ কৰিব পাৰিব চ' কোনটো কোম্পানীক কি সুবিধা মই আপোনালোকক সেইখিনি কৰি দিলোঁ চ' এতিয়া মই ভাবোঁ আপোনালোকে মোৰ ভিডিঅ'টো যদি ভাল লাগিলে পুনৰবাৰ কৈছোঁ ভিডিঅ'টো লাইক এটা কৰি দিব আৰু চেনেলত যদি নতুন আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চ' ধন্যবাদ থেংক ইউ